তোমাক বল পায়ে রাখিম বোর আবাতি নাই যা ঘর যা ভাল পাম বলছিল যে কি হয় তো লম্পেন মিঠা দিন গুছি গেছি গামছা মিঠা দিন তোর তো গামোচা মাৰি আহিলি কিয় ৰদালি আছে নহয় ৰখি দেৰি হৈ গৈছে You be mumu. You think say they wise? You are a mumu man. কিয় মাতিলা ক দাদা আছে ঘৰত কথাটো বহুতে আছে কিন্তু এটা ৰক্ষা এক ঘণ্টা মান তোমাক দেখা দেখিয়ে নাই দাদা জলদি ক দাদা আছে ঘৰত পাইছো তুমি ঘৰত যোৱা দাদা বড় বন্দুক চাওক 120 মিনিট ষ্টক লগাতে গৰমত বহি থাকিলে নাই পূজা চলি আছে দুৰ্গা পূজা চকত টেনচন তাতে যা হরেক রকমের মাল দেখা পাবি হ্যাঁ মোক ৰদালি টাঙাত মাছি কবাৰ উপায় নাই ও আমার এত সুপার হিরো রদালি হয় নেকি এই বিহৰ গুটি বইনাক ও তে মোৰো হেনে আন তাতে বধা লাগছি মোৰো আৰু এটা আছে তাই কিবা হয় নেকি কি কৰিবা টেনচন পূজা বুলি কক যাব পৰা ৰাস্তা নহয় হৈছে এটা ভাগ এটা দাইজাক নেকি এটা ভাগ এটা দাদেক ও তেতিয়াহ'লে একে ঘৰতে দুৱা বস্তু যা কবা নৰছো ময়ো ভাই এটা তাৰে কাপোৰ লোৱা নাই নেকি নাই ভাই লনাই দিয়া কাপোৰ চাপোৰ বেপাৰ বঢ়িয়া একদম কিয় একদম বঢ়িয়া কাকো টাঙান মাৰিব পৰা নাই 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 তোমাৰ খবৰ কি পিছে প্ৰেমৰ প্ৰেমৰ খবৰ মোৰো হে আকে কেনে এটা বিয়াৰ গতি হেন ভাগ আছে এই মোৰ সন্দেহ হৈছে হে আকে ঘৰতে বললো নেকি তো কবা নৰছো এইটো দাঢ়ি পকি যাব ৰচি টেনচনত চুলি পকি যাব ৰচি বিয়া পাতিম বুলি ভাবাতে আলাৰ কচ্ছি আছিলি অলপ এইটো গম নাপাতে তোমাক গম নাপায় না নাপাতে তই কি ভাবছা মোৰ বইনীটোৰ বদনাম কৰি কৰা নাই মই ভালহে কৈছোঁ নাই কি দেখলাকা হৈ প্ৰেম কৰাটো বদনাম কৰা নহয়তো যে হে শুনিলো ডাঙৰ মানুহ কথা শুনিলো হে বাপু ৰাগ কৰবা নালগে ভাল পাইছিতো বিয়া কৰিব যা টেনচন ল'বা নালাগে তুমি ঘৰত যা মই যাই আছো যা তোমাৰ ঘৰত
যা এই ঢকলাকা তই যে ক'লি ঠিক কৰি দিম বুলি পাৰিবি না এতিয়া টেনশ্যন নলবি তোৰটো মই ঠিক কৰিম মোৰটো তই ঠিক কৰি দিবি অঁ হ'ব ঠিক আছে যাৰে নহওক এটাৰ আগত আহিলি হ'ল অঁ এটা হ'লেও কথা নাই এটা হ'লেও কথা নাই দৌৰে হ'ব দৌৰে আমি দুয়োটো টিপটাইৰে টিপটাইৰে টেনশ্যন নাই লগতে ৰিংকু আহিব দুখৰ মাজতো সুখৰ হাই বঢ়িয়া ভাই এই তালি মাৰো তালি এই ঢকলাকা আমি উঠো নেকি যাওঁ বল মই ঘৰতো পানী খুৱাবা আছে অঁ নহ'লে আৰু ঘৰত গালি দিব হা যা জিৰ'বিলাক কাপোৰখন ৰাখি থৈ দিছা হা তোৰ ভৈনেৰে ভাল পায় কাৰণে গৈছি তাতে মাতাৰ কাৰণে গৈছি আৰু তোৰ বইনেৰে জিৰ'ই বিয়া কৰি হেৰিব আৰু দিহে কথা দিছোঁ মই বস্তাই গম পাইছা আৰু ঘৰত আলোচনা কৰি ল'ব কি কি কাপোৰ হে আণ্ডাৰপেণ্ট নাকি এই আৰু এতিয়া এখন দিয়ে কাৰণে নিছি এই দিবা কৈছে দিবি কাপোৰ খান নবা বদনাম হ'ব কৈ নিদে মই যাম দে কি কৰি আছা তুই এই মোবাইল চাই আছো ৰ এই ৰেষ্টুৰেণ্টত মোবাইল খুলি আছা এই কি কৰিম আৰু এই ৰাতালি ঢকলাকা তোক ইমান ভাল পায় তই কিয় ভাল নাপাৰিলা সেই বুঢ়া শগুনটোক মই কি ভাল পাম নেকি হেই তোক বুঢ়া হ'ব নি আৰু ৰং বেচিছিলি তাৰো সেই ৰঙৰ মূল্য আছে তো 15 টকা লাগে এক পেকেটো মই যাওঁ এতিয়া কি ভাবি থাকক মই পিছত ভাবিম মই তোৰ কথা ফাইনেল কৰিছোঁ আৰু মোৰটো তই কৰিব লাগিব কিন্তু মই কৈছোঁ হয় নেকি ঠিক আছে চিন্তা কৰি চাম বুলি কৈছোঁ ঠিক আছে আমাৰ এই খণ্ডটো 9 নম্বৰ খণ্ডটো আমাৰতে সমাপ্ত কৰিলোঁ অহা খণ্ডত আমাৰ জিৰ' বাবুৰ বিয়াৰ কথা বিহৰ গুটিৰ ঘৰত যাই পাতিম চাব লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব নমস্কাৰ